নাছিলে মানে দোকানত আৰু এইটো কাৰণে আনিব লগা হ'ল আৰু পইচাও নাছিল মায়ে কিবা বেংকত গ'ল আৰু আনিলে আজি প্ৰায় অৰুণোদয় পইচা সোমাইছিলে আৰু এইটোৱে আৰু এতিয়া বাকী নিদিলেও নহয় দোকানত সিহঁতৰ বহুত দিগদাৰ গতিকে সেইটোৱে আৰু এতিয়া আপোনালোকৰ দোকান আছে নেকি কেতিয়াবা থাকিলেও মানে বাকী দিয়াটো একদম প্ৰায় বন্ধ হ'ব লাগে এবাৰ গ'লে আৰু বাকী লাগিলে আৰু নাহে গতিকে সেইটোৱে আৰু তো ঠিক আছে লগ পাই আছোঁ আৰু এটা নতুন ভিডিঅ' আৰু আজি নতুন এটা বস্তু আৰম্ভ কৰিছোঁ কি বস্তু আপোনালোকে দেখা পাব মোৰ লগত বলক দেখাই আছোঁ আপোনালোকক আমাৰ দিগম্বৰে ফটো আঁকিব নাম লিখিব আৰু আপোনালোকৰ ঘৰত আছে নেকি কোনোবা তেনেকুৱা ধৰণৰ সৰু ল'ৰা ছোৱালী মানে ধৰক ফুল আঁকে বা নাম লিখে বা এনেকুৱা কৰে এই অকণ মানুহটো ঠিকে থাকে আছে কিন্তু অকণ দুষ্ট কৰি থাকে আৰু দুষ্টামি কৰে চাওকচোন কেনেকৈ আঁকে এইটো কি ফুল এইটো কোনটো ফুল আঁকিবা এতিয়া তুমি এইটো ফুল আঁকিবা এইটো ফুল আচ্ছা আৰু আঁকাচোন বাৰু অহ আমাৰ দিগ ভাল আঁকা এতিয়া তুমি কি ফুল আঁকিবা এইটো চাই লোৱা এনেকৈ ডাঙৰ পাত দিয়ে এনেকৈ ডাঙৰ পাত এটা পাত গোল পাত ইয়াত যেনেকৈ দিছে তাত গোটা পাত দিয়ে গোল এনেকৈ নহয় মই দেখাই আছোঁ এইটো এনেকৈ আঁকিব লাগিব দেই মই নাজানো দেই বন্ধ হৈ গ'ল এইটো এনেকৈ এটা পাত হ'ল ন এইটো এনেকৈ এটা পাত হ'ল নে এইটো এনেকৈ এটা পাত হ'ল নে এনেকৈ কৰি আৰু এটা লগাই দিলা হৈ গ'ল তাৰপিছত এইটো মুচি দিয়া এইটো মুচি দিয়া নহয় তুমি আঁকিব লাগিব ন মই আঁকিলে নহ'ব নহয় তুমি আঁকিব লাগিব এতিয়া তুমি আঁকা তুমি আঁকা অঁ বা বঢ়িয়া আঁকিছে দেই বঢ়িয়া আঁকিছে মই দিগম্বৰে বঢ়িয়া আঁকিছে ধুনীয়া আঁকিছে ধুনীয়াকৈ টানি দিয়া বাছ আকৌ এইফালে টানি দিয়া টানি দিয়া লগাই দিয়া বাছ এই মাজতে এনেকৈ গোল এটা দি দিয়ে গোল এনেকৈ এটা গোল আঁকি দিয়ে যে এই যে ফটোটো তাতে আছে যে গোল এটা কৈ দিয়া গোল এটা বঢ়িয়া মাজতে এনেকৈ গোল এটা কৈ দিয়া এনেকৈ গোল এটা হৈছেনে নাই আঁকিছে এতিয়া কোনটো আঁকিবা এতিয়া কোৱা নমস্কাৰ কপৌ ফুলটো এনেকৈ আঁকে মই দেখাই আছোঁ বস্তুটো তোমাৰ এইটো ফুলটো এনেকৈ এটা আঁচ টানিব লাগিব দেই এনেকৈ এটা গছৰ পৰা আঁচ টানিব লাগিব দেই এনেকৈ এটা আঁচ টানিব লাগিব টানাৰ পিছত এতিয়া এনে সৰু ফুল এনেকৈ এটা ইয়াত এটা এনেকৈ আঁকিব লাগিব ঠিক আছে এটা এনেকৈ এটা ডালি দিব লাগিব দেই ডালিটো এনেকৈ হৈছে পাৰিবনে এতিয়া আঁকিবলৈ পাৰিবনে পাৰিব কিয় নোৱাৰিব আমাৰ দিগম্বৰে পাৰে ধুনীয়াকৈ পাৰে কিয় নোৱাৰিব এতিয়া তুমি কোনটো আঁকিবা তুমি কোৱাচোন এতিয়া কি আঁকিবা এটা ছবি আঁকিলে এটা চকলেট চাব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ঠিক আছে আৰু এটা চকলেট দিব কোৱা ঠিক আছে এতিয়া আঁকাচোন চকলেটটো মই দিম বাৰু একো নাই
কোনটো ছবি আঁকিবা এইটো এইটো আঁকিবা এইটো এনেকৈ আঁকে মই দেখাই আছোঁ চাওঁ দেখা মই আকৌ এবাৰ দেখাই দিম এইটো এনেকৈ দালিটো দিলে এইটো এনেকৈ দালিটো দেই এইটো এনেকৈ আঁচটো দিব হ'ল না এইটো এনেকৈ এটা ফুল দেই এইটো এনেকৈ এটা ফুল হয় না এইটো এনেকৈ এটা ফুল 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 হৈছেনে নাই তাৰপিছত আৰু এটা ফুল এইটো পানী এই বোলে পানী খাই বোলে ইমান পানী কিয় খোৱা ইমান পানী কিয় খোৱা পিয়া লাগিছে গৰম পানী খাব লাগে ঠাণ্ডা দিন কোৱা আকা এনেকৈ আকা তুমি ইয়াত আকা এখন হোৱা নাই চাওঁ উল্টাই লোৱা এনেকৈ চিধা কৰি লোৱা ইয়াত আকা তুমি ইয়াত আকা চাই ইয়াত আকা আছ এটা এনেকৈ টানি ল'বা এনেকৈ বেকাকৈ আছ এটা টানি লোৱা এনেকৈ মোৰ ইয়াত নহয় তুমি ইয়াত তোমাৰ ইয়াত এনেকৈ টান এনেকৈ এনেকৈ আছ এটা টানিছা এতিয়া এনেকৈ বেকাকৈ এটা এনেকৈ 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 ধৰি এটা টানিছা এতিয়া এনেকৈ দিবা এনেকৈ দিছা এনেকৈ এটা দিবা গোল গোল এনেকৈ এটা গোল গোল এই ইয়াত যেনেকৈ কৰিছা যে সৰুকৈ আঁকিব অকণকৈ এনেকৈ দিবা এটাৰ লগত এটা টানি দিবা দেই মানে এফালে এটা ফুল এফালে এটা ফুল দেই কৰা অঁ আকৌ সিফালে এটা বঢ়িয়া হৈছে 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 দিগৰ পাৰিছে অঁ ধুনীয়াকৈ কৰা একদম একেলগে অঁ একেলগে সিফালে এটা সিফালে এটা ফুল অঁ ইফালে এটা সিফালে এটা ফুল অঁ আৰু এটা অঁ আৰু এটা অঁ বৰ ফটাফটি হৈছে আৰু এই পৰিবা এতিয়া আৰু এটা এনেকৈ টানি দিয়া আছ দীঘলকৈ একদম দীঘলকৈ এনেকৈ ধৰি এনেকৈ কৰি এনেকৈ টানি দিয়া এতিয়া ইয়াৰ পৰা দিয়া ইয়ালৈকে দিয়া ইফালে এটা সিফালে এটা ইফালে এটা সিফালে এটা ইফালে এটা সিফালে এটা ইফালে এটা সিফালে এটা অঁ বেছি দূৰত হৈ গৈছে এনেকৈ ইমান দূৰত নহয় নহয় লগাই দিব ইয়াত যেনেকৈ লগাই দিব লাগে ইয়াত লগাই দিছা তাৰপৰা এটা লগাই দিব ইয়াত লগাই দিছা তাৰপৰা এটা লগাই দিব ইয়াত লগাই এনেকৈ নহয় বেঙাটো এইটো ইয়াত আঁকিলে ইয়াত লগাই দিব লাগিব দালিত লাগি থাকেনে নাই ফুলবিলাক তেনেকৈ দিবা আকৌ এনেকৈ নহয় বেঙাটো পাৰা নাই চাওঁ এনেকৈ নহয় মই চোৱা মই দেখাই দিছোঁ কেনে এনেকৈ চোৱা এইটো চোৱা এইফালে চোৱা তুমি ঘূৰি আহা এইফালে চোৱা দেখিছানে নাই এইটো চোৱা এইফালে এটা হয়নে লাগিছে এইফালে এটা এনেকুৱা আকৌ এইফালে এটা এনেকুৱা এইফালে এটা এনেকুৱা এই ল'ৰা চৰা কৰি থাকে এইফালে এটা এনেকুৱা এইফালে এটা এনেকুৱা এইফালে এটা এনেকুৱা এনেকৈ এটা লগাই দিবা লগাই দিয়া ধুনীয়াকৈ কৰা হৈছে অঁ আৰু এইবা কি আঁকিবা লাষ্ট আৰু কিবা এটা ফুল আঁকা এইটো ফুল পাৰিবনে নাই মালতী ফুল নপৰা আজি নকৰা আচ্ছা কোনটো পাৰিবা কোনটো পাৰিবা এইটো ভেট ফুলটো কোনটো পাৰিবা কোনটো ফুল কিয় নোৱাৰা এইটো কেনেকৈ পাৰিলা এইটো তুমি নোৱাৰো কৈছিলা ন ই চব পাৰে এই খালি নোৱাৰো কৈ থাকে খালি এটা ফুল আঁকিব পাৰিলে এটা চকলেট দুটা আঁকিলে দুটা চকলেট কিন্তু এতিয়া তুমি চাই লোৱা চকলেট লাগে নে নালাগে লাগে লাষ্ট এটা ফুল আঁকি দে কোনটো আঁকিবা চোৱা কোনটো আঁকিব পাৰা চোৱা
যিটো আঁকিব নোৱাৰে সেইটো আঁকিব লাগিব চোৱাচোন চেষ্টা কৰি এনেকৈ এটা ৰাস্তা টানিবা আঁকি পেলাই এইটো এনেকুৱা এটা এইটো আঁকিবা আঁকা এইফালে আঁকা এইফালে নাই ভিতৰত এনে খাই দিছে লেতেৰা আঁকা তুমি আঁকা কি বুম 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 তাৰপিছত ফাটাফাটি হৈছে একা বঢ়িয়া হৈ গ'ল হ'ব এইটো নিছে দিয়া নাই হা এতিয়া সি আগত 200 টকা দিছে 200 টকা দি পেলাই কিবা হেৰি দিয়া নাই 400 টকা 200 টকা দিছে আকৌ বাকী লৈ গৈছে এনেকৈ কেনেকৈ হ'ব আকৌ 380 হৈছে তাৰ ডাঙৰকেইটাৰ লগত আকৌ কথা পাতিছে নৱেম্বৰ লাষ্ট সময়ত যাবই লাগিব নৱেম্বৰ লাষ্টত যাব লাগিব আৰু এতিয়া মোক কোনো ষ্টুডেণ্টকে পইচা নিদিব 20 টকা এইটো কি মেগী বিস্কুট ন তাৰমানে হাফ বিস্কুটটো কম আছিল কাৰণে এইটো কিবা ডাঙৰ বিস্কুটটো ইয়াত পিন বেছি আছে এতিয়া কিমান আছে পিন চাই লওক তেল 95 এটি আচ্ছা শুন পিন 52 টকা আছে এইটো পিনটো 52 টকা এইটো এনেকৈ ৰাখিছোঁ এতিয়া এটাটো এতিয়া ৰাখি দিছোঁ এটা হেৰি কয় গাঁৱলীয়া ল'ৰা কৰি ফালে এতিয়া 1 লাখ হৈ গ'ল 1 বছৰত 1 বছৰত 1 লাখ হৈ গ'ল 50,000 টকা এটা মাহে পায় এইটো বেগ ওপৰত তুলি থবি ক্ৰীম বিস্কুট কাৰ কাৰণে
বিস্কুট দিছে ক্ৰীম বিস্কুট একদম আজি দোকানৰ মালেই নাছিলে এতিয়া মায়ে লৈ আহিছে আপোনালোকে দেখা পাইছে মেৰিগ'ল্ড আনিছোঁ মোৰো মাৰ গাটো ভাল নহয় দেখিছে কেনেকৈ লাগিছে বস্তুকেইটা চাওক এইকেইটা কেইটামান মানে ভালকৈ কৈছোঁ তোমালোকে ভালকৈ পঢ়িবা ভালকৈ খাবা কোৱাচোন ভালকৈ খাবা স্কুল যাবা মা দেউতাৰ কথা শুনিবা মই পঢ়োঁ তোমালোকে পঢ়িবা দেই আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কোৱাচোন লাইক কৰিবা এইটো বন্ধ কৰি দিছোন এইটো বন্ধ কৰি দেখোন অকণ সময় আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব কোৱাচোন টাটা বাই বাই চুমা দাদি দিয়া মুখত হাত দিয়ে এনেকৈ আজিলৈ ইমানেই অহাকালি নতুন এটা ভিডিঅ'ত লগ পাইছোঁ আপোনালোকৰ লগত চিল টিউ বাই বাই গুড নাইট